আমার নিমন্ত্রিত আত্মীয় সবাই আছেন। আজি 16 জুন প্ৰতি বছৰে আমি ডমেষ্টিক ৱৰ্কাৰ্ছ ডে চেলিব্ৰেশ্যন পালন কৰি আহিছোঁ আৰু এই সভাখন আজি ছেইণ্ট জেভিয়াৰ কনভেণ্ট সৰুপথাৰত আহ্বান কৰিছিলোঁ আৰু এই সভাত উপস্থিত আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰৰ ডিপাৰ্টমেণ্ট বাইদেউ পুষ্পা গগৈ, লগতে নৱনীতা বাইদেউ আৰু আমাৰ টেঙাখোলা গাঁও পঞ্চায়তৰ বাইদেউ সুশীলা গৈপাই উপস্থিত আছিল। ভাল লাগিলে। আজি CDI যিটো প্ৰগ্ৰাম ৰাখিলে ডমেষ্টিক ৱৰ্কাৰ্ছ ডে হিচাপে খুব ভাল লাগিলে, কাৰণ যিখিনি মানুহ ঘৰুৱা কৰ্মীৰূপে কাম কৰি থাকে তেওঁলোকৰ পৰাই এখন ঘৰৰ পৰা এখন দেশলৈকে যিখিনি সুচাৰুৰূপে কাম চলি গৈ আছে তেওঁলোকৰ পৰাই হৈ আছে। সেইটো কাৰণে সেই দিনটোক সন্মান জনাই আজি তেওঁলোকক সন্মান জনাই এই প্ৰগ্ৰামটো ৰখাৰ কাৰণে খুব ভাল লাগিলে।